জানমনি 2023 ফাইনেল এপিসোড আহিলে আৰু জানমনি 2023 সিজন 2 শেষ হ'ল আৰু সেই সিজন 2 চাই আমি কেনেকুৱা পালো সেইটো বিষয়ে আজি কথা পাতিম লগতে অসমীয়া সিনেমা জগতৰ বৰ্তমান নতুন আপডেট কি আছে সেইখিনি বিষয়ে আজি কথা পাতিম যদি চেনেলটো আপোনালোকে নতুন আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তো নমস্কাৰ কেনে আছে তো প্ৰথমতে জানমনি যদি আপোনালোকে চাই আছিলে জানমনি 2023 এজ এ এপিসোড 7টা এপিসোড আহিলে যদি আপোনালোকে চাই আছিলে গম পালে যে 7 নম্বৰ এপিসোড আহিলে আৰু ফাৰ্ষ্ট সিজন শেষ হ'ল আৰু তাৰ পৰা আমি এটাই কথা শিকিলো যে প্ৰেমৰ পিছত দৌৰি ছোৱালী পাগল হৈ জীৱন ধ্বংস কৰি লাভ নাই পঢ়া-শুনাত গুৰুত্ব দিব লাগিব নিজৰ কেৰিয়াৰৰ ওপৰত ফোকাস কৰিব লাগিব নহয় জানো সেইটো বিষয়ে আপোনালোকে কি কয় কমেন্টত জনাব আৰু ভিডিঅ'বোৰ যদি চাই ভাল লাগে লাইক কমেন্ট শেয়াৰ নিশ্চয় কৰি দিব আৰু অসমৰ কাৰণে এটা বহুত গৌৰৱৰ কথা যে অসমৰ যেটো আহোম সাম্ৰাজ্যৰ ওপৰত অসমত যিখিনি বীৰ লাচিত বৰফুকন আছিল যিমানখিনি যুদ্ধ হৈছিল যিখিনি ঘটনা হৈছিল সেইখিনিৰ ওপৰত এখন নতুন সিনেমা বনিবলৈ গৈ আছিল সিনেমা হ'বলৈ গৈ আছে কিন্তু দুখৰ বিষয় কোনো অসমত নহয় বলিউডত বনিব আৰু বলিউডৰ যোনে আৰআৰআৰ বাহুবলীৰ দৰে স্ক্ৰিপ্ট লিখিছিল সেইজন ব্যক্তিয়ে মানে এছ ৰাজামৌলিৰ দেউতাকে ব্ৰহ্মপুত্ৰ দা আহোম ৰাইজেছ তো সেই সিনেমাখনৰ টাইটেল আৰু এটা পোষ্টাৰ ৰিলিজ কৰিছে তাৰ স্ক্ৰিপ্টিংৰ কাম বৰ্তমান আৰম্ভ হৈ গৈছে আমি হয়তো এই সিনেমাখন দেখিব পাৰিম ভাল লাগিব অসমৰ কাৰণে গৌৰৱৰ বিষয় কিন্তু দুখ এটাই থাকি গ'ল অসমত বনা হয় বেছি ভাল লাগিলে হয় তথাপিতো অসমৰ কাৰণে গৌৰৱৰ বিষয় যে বনিছে তেনেকুৱা এখন সিনেমা অসমৰ ইতিহাসৰ ওপৰত আৰু আপোনালোকে হয়তো জানি আচৰিত হ'ব যে অসমীয়া সিনেমাৰ প্ৰথমটো ট্ৰেইলাৰ যেটো ট্ৰেইলাৰ 5 লাখ মানুহে অতি কম সময়ৰ ভিতৰতে চাইছে মই কিহৰ কথা কৈছো আপোনালোকে গম পাইছে হয় শ্ৰী ৰঘুপতিৰ ট্ৰেইলাৰটো 5 লাখ ভিউজ ক্ৰছ কৰি গৈছে আৰু বহুত কম সময়ৰ ভিতৰতে প্ৰথমটো অসমীয়া ট্ৰেইলাৰ যেটো 5 লাখ ভিউজ পাবলৈ সক্ষম হৈছে আৰু ইয়াৰ পৰা আপোনালোকে এটা কথা বুজিব পাৰে যে ৰঘুপতিৰ কাৰণে মানুহ কিমান বেছি আগ্ৰহেৰে বাট চাই আছে আৰু তাৰ পৰা আপোনালোকে ভাবিব পাৰে ৰঘুপতি সিনেমাখনে কিমান নতুন অসমীয়া সিনেমা জগতৰ ৰেকৰ্ড বনাবলৈ গৈ আছে এই গুটিখিনি ক্লিয়াৰ হ'ব 2 জুন তাৰিখে সিনেমাখন আহি আছে বহুত বেছি আগ্ৰহেৰে ৰখি আছো আপোনালোকে নিশ্চয় বহুত বেছি আগ্ৰহেৰে ৰখি আছে কমেন্টত জনাব কিমান বেছি এক্সাইটেড হৈ আছে আপোনালোকে ৰঘুপতি সিনেমাখনৰ কাৰণে আৰু তাৰ পিছতে মোষ্ট এক্সাইটেড ওয়েব সিৰিজ বিদুৰভাই হয় ৰঘুপতি টিমটোৱে মানে এছচিবি টিমে বিদুৰভাই বনাইছিলে ফাৰ্ষ্ট সিজন আহিছিল আৰু সেকেন্ড সিজনৰ কাৰণে মানুহে যেটো আগ্ৰহেৰে বাট চাই আছে ন যেতিয়া বিদুৰভাই এটা পোষ্টাৰত যেটো কমেন্ট আহে যে সেকেন্ড সিজন লাগে সেকেন্ড সিজন কেতিয়া আহিব এইবিলাক প্ৰশ্নৰে ভৰি আছে গোটেই কমেন্ট বক্স আৰু তেনেকুৱা ঠাইত বিদুৰভাই কেতিয়া আহিব সকলোৱে জানিব বিচাৰি আছে বিদুৰভাই সিজন 2 কেতিয়া আহিব নিশ্চয় মই আপোনালোকক ক'ব পাৰো যে ৰঘুপতি সাকসেছৰ পিছতে বিদুৰভাই আপডেট আমি পাই যাম আৰু এনেকুৱা ধৰণৰ আপডেটখিনি পাই থাকিবলৈ অসমীয়া সিনেমা জগতৰ লগত জড়িত নতুন আপডেটবিলাক পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেন্ট শেয়াৰ কৰি দিব যদি ভিডিঅ'বোৰ চাই ভাল লাগে তো আজি ভিডিঅ' ইমানতে সমাপ্ত কৰিছো আকৌ লগ পাম এটা নতুন ভিডিঅ' তেতিয়ালৈকে জয় হিন্দ জয় আই অসম।